হয় দৰ্শক পুনৰ স্বাগতম জনাইছো দত্ত কুমাৰ নিউজলৈ। আজি আমি আছো ধুবুৰীত। আমাৰ ইয়াত কেইজনমান অসমীয়া ল'ৰাৰ মাজত আজি ছিংগিং কম্পিটিশ্যন হ'ব আৰু আমি সেই কম্পিটিটাৰ সকলক আমি আপোনালোকক দেখুৱাম। তাৰ আগতে ল'ম এটি চুমু বাণিজ্যিক বিৰতি। এই বাণিজ্যিক বিৰতিটো ল'ম মুঠি হ'ব, তাতে কিডনী চিডনী ফাটি যাব, এই বেয়া তেনেকৈ লাগছি। আজি ৰাতিপুৱা মোক মোৰ আইতাই ক'লে যে তেওঁৰ গাটো বেয়া লাগিছে, সেয়েহে মই তেওঁক এইমাত্ৰ চিকিৎসালয়ত থৈ আহিলোঁ। আজিকালি বোলো এচাম লোকে কয় বোলে সাৰ খোৱা অসমীয়া সাৰ খুৱাই মাৰি। সেয়েহে এটা কাম কৰক, আপোনালোকে ঘৰত শস্য উৎপাদন কৰক আৰু ঘৰতে খাওক। আমাৰ আজিকালি ইমান সমাজখন বেয়া হৈছে যে জ্বলাটো গেছ মাৰে। আমাৰ ইয়াতে আছে এবিধ জ্বলা, আপোনাক এইখিনি কাটি দিবি। আমাৰ মাজত আছে এবিধ জ্বলা, আপোনালোকক দেখুৱাম। এইবিধ হ'ল সেইবিধ জ্বলা, ইয়াৰ নাম হ'ল বগা জ্বলা। এইটো আপোনালোকে দেখিব পাৰে বগা জ্বলা হয়। ইয়াৰ আন এটা নাম হ'ল তিনি পুৰণ জ্বলা, কাৰণ এই তিনিটা ঠাইত পৰে। প্ৰথমতে এই মুখত পৰে, 2 নম্বৰ পেটত পৰে আৰু এটা জাগাত পৰে, আপোনালোকে নিজে ভাবি ল'ব। আৰু সেইবাবে ঘৰত শস্য উৎপাদন কৰক আৰু ঘৰতেই খাওক। টিং বাণিজ্যিক বিৰতিটো লৈছা? হয় দৰ্শক, এতিয়া আমি আপোনালোকক লৈ যাম আমাৰ প্ৰথম সংগীত কম্পিটিটৰ জনলৈ। বলক আমি তাৰলৈ যাওঁ। হয় দৰ্শক, আমাৰ মাজত আছে আমাৰ প্ৰথম কম্পিটিটৰ। আমি তেওঁক কিছুমান প্ৰশ্ন সুধিম আৰু তেওঁ আমাক উত্তৰ দিব। দাদা, আপোনাৰ নামটো কি? আপোনাৰ নাম কি? মোৰ নাম মিষ্টাৰ কেকে। হয় দৰ্শক, তেওঁ কৈছে যে তেওঁৰ নাম মিষ্টাৰ কেকে। তো কেকে দা, আপোনাৰ নামটোৰ ফুল মিনিং কি? মোৰ নামটোৰ ফুল মিনিং হ'ল কঁঠাল কাকতি। হয় দৰ্শক, তেওঁ কৈছে যে তেওঁৰ নামটো মিষ্টাৰ কেকেৰ ফুল মিনিং হ'ল কঁঠাল কাকতি। কঁঠাল কাকতি। আমি তেওঁক সুধিম তেওঁ আজি ইয়াত কি গীত পাৰফৰ্মেঞ্চ কৰিব। মিষ্টাৰ কেকে, মানে মিষ্টাৰ কঁঠাল কাকতি, আপুনি আজি ইয়াত কি গীত এনেই পাৰফৰ্মেঞ্চ কৰিব? মানে লোকগীত হওক বা জ্যোতিৰ সংগীত হওক বা ৰেপ চং হওক, বা আপুনি কি ইয়াত মানে পাৰফৰ্মেঞ্চ কৰিব আপুনি? হয়, মই আজি পাৰফৰ্মেঞ্চ কৰিম এটা ৰেপ চং। মই নিজাকৈ এটা ৰেপ চং বনাইছোঁ, সেইটো মই আজি ইয়াত পাৰফৰ্মেঞ্চ কৰিম। হয় দৰ্শক, আপোনালোকে শুনিলে যে তেওঁ আজি ইয়াত এটা ৰেপ চং তেওঁ পাৰফৰ্মেঞ্চ কৰিব। চ' এতিয়া আমি যাম, মানে এতিয়া আমি যাবলৈ ওলাইছোঁ 2 নম্বৰ কম্পিটিটৰৰ ওচৰলৈ। তো বলক আমি যাওঁ। হয় দৰ্শক, আমাৰ মাজত আছে 2 নম্বৰ কম্পিটিটৰজন। আমি তেওঁক এতিয়া তেওঁৰ নামটো সুধিম। হয় বাইদেউ, আপোনাৰ নামটো কি? হয় বাইদেউ, আপোনাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰুতি। আপোনাৰ নামটো? শ্ৰুতি। বাকীখিনি? কুমাৰী, শ্ৰুতি কুমাৰী। হয় দৰ্শক, তেওঁ কৈছে যে তেওঁৰ নাম শ্ৰুতি কুমাৰী। হয় বাইদেউ, আপুনি আজি মঞ্চত কি গীত গাব? গীতটোৰ নাম কি? গীতটোৰ নাম হ'ল কাটকে কলিজা দিখা দেংগে। হয়, বাইদেৱে কৈছে যে আমাৰ মাজত আছে শ্ৰুতি বাইদেউ, আৰু শ্ৰুতি বাইদেৱে কৈছে যে তেওঁ গাব কাটকে কলিজা দিখা দেংগে নামৰ গীতটি। আৰু দৰ্শকসকল, আমি এতিয়া যাম আমাৰ তৃতীয় আৰু শেষ কম্পিটিটৰজনৰ ওচৰলৈ। বলক আমি যাওঁ। দৰ্শকসকল, আমাৰ মাজত আছে তৃতীয় আৰু শেষ কম্পিটিটৰজন। আমি তেওঁক সুধিম যে তেওঁৰ নাম কি? হয়, আপোনাৰ নামটো কি? মোৰ নাম মিষ্টাৰ টিপু বৰুৱা। হয় দৰ্শক, তেওঁ কৈছে যে তেওঁৰ নাম মিষ্টাৰ টিপু বৰুৱা। আমি তেওঁক সুধিম যে তেওঁ আজি কি গীত গাব। হয় দাদা, আজি আপুনি কি গীত গাব? হয়, মই নিজে এটা সৃষ্টি কৰিছোঁ গীত এটা, ভেকলি বুলি। সেই ভেকলি নামৰ গীতটো মই আজি ইয়াতে গাম। হয় দৰ্শক, তেওঁ গাব এটি নিজে সৃষ্টি কৰা ভেকলি নামৰ গীত। হয় দৰ্শক, এতিয়া প্ৰতিযোগিতা আৰম্ভ হ'বলৈ ওলাইছে। চ' বলক আমি তেওঁলোকক দেখাম। প্ৰতিযোগিতা আৰম্ভ হ'ব, আমি উপভোগ কৰিম। হয় দৰ্শক, আপোনালোকে যে দেখিছে আমাৰ বাওঁফালে 2জন ব্যক্তি বহি আছে, আৰু সেই 2গৰাকীয়েই হ'ল আজিৰ এই মঞ্চৰ জাজ। তেওঁলোক হ'ল বিচাৰক মণ্ডলী।
আৰু এতিয়া আমাৰ প্ৰতিযোগিতা আৰম্ভ হ'বলৈ গৈছে আৰু আমাৰ ইয়াত প্ৰথমতে কঁঠাল কাকতি মঞ্চলৈ আহিছে আমি আপোনালোকক দেখাম শুনাম তেওঁৰ মধুৰ গীত হয় দৰ্শকসকল মোৰ নাম মিষ্টাৰ কঁঠাল কাকতি মই আজি ইয়াত এটা নিজে সৃষ্টি কৰা এটা ৰেপ সং গাম আপোনালোকৰ যদি কিবা ভুল ত্ৰুটি হয় বেয়া নাপাব আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম আমিতো সৰু মানুহ আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম হতা কাগজতে সপোনবিলাক আঁকিম বৰ্তমানত থাকিলে সপোনবিলাক আঁকিম শুনা এই মিছা কথা কৈছি এই গানটো এজন অসমৰ বিখ্যাত মানুহ এজনে কি সৃষ্টি কৰিছে হয় এই মানুহজনীয়ে ঠিকে কৈছে মানুহজনে এইটো গীত আমাৰ এই অসমৰ বিখ্যাত ৰেপাৰ মিষ্টাৰ কুলদীপ শইকীয়াৰ গীত হয় এই সৰু মানুহ নামৰ গীতটো তুমি নকল কৰিছা তোমাক আউট কৰিলা ওলোৱা এটা শব্দ নকবা মুখেৰে চেণ্ডেল পৰি যাব গালত মোৰ জোতা আছে কিন্তু জোতা কিন্তু ফুটবলৰ জোতা কিন্তু মুখত যদি পৰি যায় দাঁত চাপ ভাঙি যাব বৰ্তমান নামি যাব ওলোৱা আমি তোমাক এইভাবে আউট কৰা নাই যে তুমি এইটো গান গাইছা নহয় তুমি এইটো নিজে সৃষ্টি কৰা বুলি কিয় কৈছা এনেকুৱা কৰিব নাপায় আমি তোমাক সৰু মানুহটো গোৱা কাৰণে আউট কৰা নাই কিন্তু তুমি কিয় কৈছা যে এইটো তুমি নিজে সৃষ্টি কৰা বুলি সেইবাবে তোমাক ওলাইছো নহয় চিকিউৰিটি গাৰ্ড তেওঁক ধৰি পিনে মাৰি দিয়া আৰু এই 2 নম্বৰ আমাৰ কোন আছিলে নামটো কি আছিলে আমাৰ নামটো শ্ৰুতি কুমাৰী আমি তেওঁক মঞ্চলৈ আহিবলৈ আদৰণি জনাইছো আৰু আপুনি নিজৰ গীতটো পাৰফৰ্মেন্স কৰক 1 2 3 গো হয় দৰ্শক বিগ ব্ৰেকিং নিউজ যে কঁঠাল কাকতিয়ে সৰু মানুহটো গাইছে আমি গাইছে কাৰণে তেওঁক বেয়া পোৱা নাই কিন্তু তেওঁ সেইটো নিজে সৃষ্টি কৰা বুলি তেওঁ মিছা কথা কোৱা কাৰণে জাজে তেওঁক আউট কৰি দিছে এইটো এটা বিগ ব্ৰেকিং নিউজ মোৰ গীতটোৰ নাম হ'ল কাকি কালিজা দিখা দে काके कालिजा दिखा देंगे मम्मी से तुमको मिला देंगे हुई हुई शर्मा गई क्या फोन कर दी मम्मी आ गई क्या ओ मम्मी आ गई क्या तुम मारे खा गई क्या मैक्स भी मारेंगे पहाड़ी करेंगे मैक्स भी मारेंगे पहाड़ी करेंगे मैक्स भी मारेंगे पहाड़ी करेंगे মই তোমাক দিছো 10ৰ ভিতৰত 9 কিন্তু 9 99 নহয় 9 দুগুণ 18 হ'ব 18 পইণ্টছ এওক দিছো হয় দৰ্শক নমস্কাৰ মোৰ নাম মিষ্টাৰ টিপু বৰুৱা আজি মই এটা নিজে সৃষ্টি কৰা হেকলি নামৰ গীত গাম হেকলি এটা শুনে আছিল জোতাৰ ভিতৰে দেইতা আইনা জোতা পিন্ধা তুৰুত তুৰুত কৰে দেইতা ইতলা জাপ পাৰি হেকলিৰ ভয়তে মই আহিলো দৌৰি ফানে কোনে কি কৰে দেইতা কলা ফাটি সোমাইছি জোতাৰ ভিতৰে মই কলো হেকলিক কোনোবাই ভয় কৰেনে দেইতা কলা হেকলিক মোৰ বৰ ভয় লাগে মই দিলো হেকলি ওলাই খেদিবৰে হাতে মই দিছো 10ৰ ভিতৰত 10 আৰু 10 10 যোগ হৈ হৈছে 20 আৰু পাইছে টিপু বৰুৱাই পাইছে 20 নম্বৰ আৰু আমাৰ নামটো কি আছিলে শ্ৰুতি কুমাৰীয়ে পাইছে 18 নম্বৰ আৰু হেয়াহে টিপু বৰুৱা বিজয় হৈছে দা উইনাৰ ইজ টিপু বৰুৱা হয় দৰ্শক আজি এই সিংগিং কম্পিটিশনৰ উইনাৰ হ'ল টিপু বৰুৱা তেওঁ নিজে সৃষ্টি কৰা হেকলি নামৰ গীতটি গায় আৰু আজি ইমানতে সামৰিছো লগ পাম আন এটা নতুন শ্ব'লৈ চাই থাকিব দত্ত কুমাৰ নিউজ